বন্ধু বান্ধৱীসকল নিৰু শইকীয়া আছামিজ ব্লগলৈ স্বাগতম জনাই মই আহিলোঁ আপোনালোকৰ সন্মুখত অন্য এটা ৰেচিপি লৈ। আজিৰ ৰেচিপিটো হৈছে অলপ পাঠা মাংস বনাম। তাৰ কাৰণে মই সামগ্ৰী কিবিধ লৈছোঁ। এইকিবিধ কেইটামান পিঁয়াজ লৈছোঁ, কেইটামান আলু, পাঠা মাংস অকণমান, আদা, কেঁচা জলকীয়া, নহৰু আৰু ইয়াতে মই জিৰা, জালুক, ইলাচি, গৰম মছলাকেইটা মই ইয়াতে একেলগে তিয়াই থৈছোঁ। এতিয়া ব'লকচোন মই কেনেকৈনো বস্তুটো তৈয়াৰ কৰোঁ, ব'লকচোন আপোনালোকে মোৰ লগতে ভিডিঅ'টো একে শেষলৈকে চাই যাব। আলু আৰু পিঁয়াজখিনি কাটি লওঁ, মছলাকেইটাও পিচি লওঁ, লৈ কেনেকৈনো মই ৰেচিপিটো তৈয়াৰ কৰোঁ আপোনালোকে চাই যাবচোন। পিঁয়াজখিনি কাটি ল'লোঁ, আলুখিনিও কাটি ল'লোঁ, মছলাকণ পিচি ল'লোঁ। মছলাকণতে মই অকণমান জলকীয়া গুড়ি দি দিছোঁ, অকণমান কাশ্মীৰী লাল মিৰ্চ দি দিছোঁ, এতিয়া ভালদৰে মিলাই ব'লক বনোৱাটো আৰম্ভ কৰি দিওঁ। কেৰাহী গৰম হৈ গ'ল, মই এতিয়া তেল দি দিছোঁ। এতিয়া মই তেলতে তেজপাত কেইটামান দি দিছোঁ, কাটি থোৱা পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি মই ভালদৰে ভাজি ল'ম। পিঁয়াজখিনি ভজা হৈ গ'ল, ইয়াতে মই এই গুলি থোৱা মছলাখিনি দি দিম। মছলাখিনি এতিয়া অলপ ভালদৰে ভাজি ল'ম। মছলাকণতে মই নিমখ দি দিছোঁ, হালধি দিয়া নাছিলোঁ, এতিয়া মই হালধি দি দিছোঁ। 1 চামুচ হালধি আৰু অকণমান বেছিকৈ দি দিছোঁ। এতিয়া গোটেই বস্তুখিনি ভালদৰে ভাজি ল'ম অলপ সময়। দেখিছে, অলপ ভালদৰে ভাজি ল'ব লাগিব। মছলাখিনি কেঁচা ভাৱটো নাইকিয়া হৈ যাব লাগিব, তাৰপিছতহে মই মাংসখিনি দিম। মছলাখিনি ভজা হৈ গ'ল, মই এতিয়া মাংসখিনি দি দিম। এতিয়া মই মাংসখিনি দি দিছোঁ। মাংসখিনি অলপ সময় ভাজি থাকিম। অলপ সময় ভাজি ল'ব লাগিব। এতিয়া মই অলপ সময়ৰ কাৰণে ঢাকি পেলাই ৰাখি দিম। সেইটোৱে সৈতে অকণমান ঢাকি দিছোঁ। এতিয়া দেখিছে মাংসখিনি ধুনীয়াকৈ উতলি আছে। এনেকৈ মাজে মাজে অলপ লৰাই থাকিব লাগিব। অলপ লৰাই দিছোঁ। এতিয়া মই ইয়াত আলু কেইপিচ দি দিম। এই কাটি থোৱা আলুখিনি দি দিছোঁ। এতিয়া মই আকৌ অলপ সময়ৰ কাৰণে ঢাকি পেলাই ৰাখি দিম। আকৌ অলপ সময় সিজিবলৈ দিছোঁ। এয়া দেখিছে, মাংসখিনি মই মাজতে এবাৰ আকৌ লৰাই দিছোঁ। হোৱা নাই ভজাটো, আৰু অলপ সময় সিজিব লাগিব। তাৰপিছতহে মই পানী দিম, আৰু অলপ সময় সিজিবলৈ দিছোঁ। দেখিছে মাংসখিনি হৈ গৈছে ভজা, মই এতিয়া ইয়াতে পানী দি দিম। ভজা হৈ গৈছে। অলপ গৰম পানী দি দিছোঁ। এতিয়া আকৌ অলপ সময় সিজিবলৈ ৰাখি দিম।
এয়া দেখিছে হৈ গ'ল। মই এতিয়া গেছটো বন্ধ কৰি দিম। হৈ গ'ল, মই গেছটো বন্ধ কৰি দিছোঁ। বন্ধু বান্ধৱীসকল, এয়াই আছিল আজি মই বনাই দেখুওৱা পাঠা মাংসৰ ৰেচিপিটো। মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনালোঁ। আজিলৈ আহিছোঁ।